ইয়াতে মই চাকিগছৰ ওচৰতে আপোনালোকক কাতি বিহু শুভেচ্ছা জনালোঁ। সকলো যাতে ভালেই হওক আৰু সকলোৱে ধান ভৰি আহক, খেতি ধৰক ভঁৰাল ভৰ্তি হওক, ৰাইজৰ সকলো ভাল হওক। নতুন আমাৰ কাতি বিহু কঙালী আজি প্ৰথম বিহু হয়, কিন্তু মাহ প্ৰসাদেৰে বিহু পাতিছোঁ, পিঠা পনা কৰি আলহী মতা নাই আৰু। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। এইপিনে এগছ দিছোঁ আৰু ঘৰতে সজাইছোঁ বন্তি গছ বাৰান্দাত। তাৰপিছত আৰু বেলেগ অসমীয়া ঘৰ আছিলে গুচি গ'ল। বাবা ভোলানাথ ইয়াতে মানে কাতি বিহু ইয়াত মানে শিৱলিং হেৰি আছে, এজোপা বৰগছ হয়। সকলোৱে আমাৰ ইয়াতে বন্তিগছ জ্বলায় আৰু চাওকচোন বন্তিগছৰ ওচৰতে এজন শামুক আছে। শামুকটো ওপৰতে জ্বলাই দিয়া নিচিনা হৈছে, বৰ দুখ ধৰিব পায়। কৃষ্ণ ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এয়া বন্তিগছ সকলো সদায় ইয়াত দিয়া হয়ে চাকিগছ। আমাৰ মানে ইয়াতে বহুত ধুনীয়াকৈ শিৱ পূজা মানে। আৰু এইপিনে এগছ আছে চাব হা, ইয়াতো আছে। সন্ধিয়া নহ'লে চাকি গছ নিদিলে বৰ উঙা লাগে। ইয়াতো জ্বলোৱা হৈছে, ইয়াতো ভগৱানৰ ইয়াতে শিৱ পূজা মানে। এইপিনে বৰগছজোপা আৰু এইপিনে ইয়াতে লিংগন। এয়া প্ৰসাদমুঠি আগতে তুলসী তলত আগবঢ়াই লৈছোঁ। তাৰপিছত এতিয়া নমস্কাৰ কৰি ল'ৰা ছোৱালীবোৰক আগবঢ়াই দিওঁ। গতিকে এক্সাম হৈ আছে, ল'ৰা ছোৱালীবোৰ পঢ়িব লাগে। ভিডিঅ'টো চাই যাতে মোক সহায় কৰিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ কাতি বিহু তুলসী যোৱা বছৰে ৰোৱা, সেয়া চাওক বহুত ডাঙৰ হৈ গ'ল। সৰু অকণমানি ল'ৰা ছোৱালী মাতিছোঁ। এয়া বেছি নাই, ল'ৰা ছোৱালী 3টা আৰু আহিব এজন আৰু আহি আছে মানে। বাকী এইপিনে মানুহবিলাক ঘৰলৈ গুচি গ'ল যে, সেইটো কাৰণে। কাতি বিহু খাবলৈ বেলেগ একো দিয়া নাই, লাল চাহ আৰু 2টা পিঠা আৰু ভুজিয়া আৰু প্ৰসাদ খাই আছিলে। শেষৰ সময়তহে মই বাৰে বাৰে পাওঁ। ঘৰৰ আলহীবিলাকক কিনো নাম সদায় চিনি পায়ে।